মই কিতাপ কেইখনমান কিনিবলৈ আছিল নহয়, সেইকেইখনকে প্ৰথমতে কিনি লওঁ, বাকীখিনি পিছত কৰিম মই। বাহ, এই ছোৱালীজনীক দেখোন ইয়াতেও লগ পালোঁ। এইক একবাৰ নামটোৱে সুধি লওঁ। হয়, মোৰ নাম প্ৰিন্স। আপোনাৰ নামটো কি আছিল? মোৰ নামটো প্ৰিন্সি। মোৰ নামটো দেখোন একে কিয়? পিছে আপোনাৰ ঘৰত কোন কোন আছে? মা দেউতা ভাই ভনী কোন কোন? মোৰ ঘৰত মোৰ মা দেউতা আৰু এজনী ভণ্টি থাকে। তোমাৰ ঘৰত কোন কোন থাকে? মোৰ ঘৰতো মোৰ মা দেউতা আৰু এটা ভাইটি থাকে। বাকী তোমাৰ ভণ্টিজনীৰ নাম কি? মোৰ ভণ্টিজনীৰ নাম পংখী। বাকী তোমাৰ ভাইটিজনৰ নাম কি? মোৰ ভাইটিজনৰ নাম প্ৰিন্সু। ঠিক আছে তেন্তে মই কেইখনমান কিতাপকে কিনি লওঁ। আপোনাৰ কি কাম আছে এইখিনি কৰি আহক। ঠিক আছে, হ'ব দিয়া। পিছত আকৌ লগ পাম। হ'ব দিয়ক। বাৰটো আহি পাবৰ হৈছিল। মোৰ কাৰণেনো কি আনিব তাই? আইচক্ৰীম, কাপোৰ নে বেলেগ কিবা? বা আহিলেই বঠাই। বা মই ইয়াতে আছোঁ, বেডৰুমত আহ। ৰ মই গৈ আছোঁ। বা তই মোৰ কাৰণে কি আনিছ? কিবা আনিছোঁ তই পাকঘৰলৈকে যাচোন। দিনৰ দিনটো কাম কৰি বহুত ভাগৰে লাগিছে, কিনো কৰোঁ। উপায় নোহোৱা হৈছে আৰু এজনী কাম কৰা তিৰোতাই ৰাখিব লগা হৈছে। মা বায়েনো মোৰ কাৰণে কি আনিছে? ৰ মই সেইবিলাক বস্তু চোৱাই নাই। তই চাই আহিছোন কিনো আনিছে তাই। দুটামান আইচক্ৰীম আনা দেখিছোঁ, কিন্তু কিনো আনিছে মই ভালকৈ নাজানো। তাতে ফ্ৰিজত থৈছে বোধহয় আইচক্ৰীম দুটা। চাচোন কিনো আনিছে। তই আইচক্ৰীম দুটা চাচোন ফ্ৰিজটো খুলি। বা বহুত ভাল হয়নে মা? বাই ক'ৰবাত গ'লে মোৰ কাৰণে কিবা নহয় কিবা আনে। তই ঠিকে কৈছ, বায়ে তোক বহুত ভাল পায়। সেইবাবে তোৰ কাৰণে কিবা বস্তু আনিয়ে ক'ৰবাত গ'লে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল চাই? যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।